জ্ঞাত যে ইউপিপিএল দলৰ জন্মলগ্নৰ উদ্দেশ্য আৰু লক্ষ্যটো কি আছে। আর ইতিমধ্যে আমি সকলে ইউপিপিএল দলৰ যোগদান করে আমার বড়োলেণ্ড অঞ্চল সর্বাঙ্গীন উন্নতির কারণে সকল জাতি জনগোষ্ঠীর মাজত সমন্বয় গড়ি তুলিবৰ কাৰণে সমমৰ্যাদাৰে জীয়াই থকাৰ কাৰণে ইউপিপিএল দলৰ থাকি সমাজখনৰ কাম কৰিবৰ কাৰণে আমি সকলে একবদ্ধ হৈ পেলাই আমি কাম কৰি আছো। আৰু আজিৰ তাৰিখত ইউপিপিএল দলৰ বয়স 2015 চনৰ পৰা আৰম্ভ কৰি পেলাই আজি 2026 চনত ভৰি দিলে, বেছি দিন হোৱা নাই। আৰু আমি ইউপিপিএল দলৰ এই যিটো 10 বছৰীয়া যিটো বয়স, আমাৰ 10 বছৰীয়া বয়স 11 বছৰত আমি ভৰি দিছো। এই সময়ছোৱাৰ যদি আমি ইউপিপিএলৰ স্থিতি যদি আমি ভালকে পৰ্যালোচনা যদি আমি কৰো, আমি যদি কব লাগে আমাৰ দলৰ উন্নতি, আমাৰ দলৰ উত্থান, আমি কব লাগিব ইয়াত 99% আমি উত্থান হৈ আছো। আমি আমাৰ দল আমি শক্তিশালী আছো। 2015 চনত আমি আমাৰ জাৰ্নি আৰম্ভ কৰিছিলো আৰু 11 বছৰত আমাৰ এই জাৰ্নিত অকল আমি এইবাৰ মাত্ৰ ৰাজনৈতিকভাৱে আমি পৰাজিত হৈছো। কিন্তু দায়বদ্ধতা, সমাজৰ প্ৰতি নৈতিকতা, ৰাজনীতিভাৱে সচেতনতা, বিভিন্ন দিগত যদি আমি চাওঁ, বড়োলেণ্ড অঞ্চলত মানুহক জীৱনৰ নিৰাপত্তা দিব পৰা দল যদি আছে ইউপিপিএল, মানুহৰ মাজত এই অঞ্চলত সমন্বয় গঢ়িব পৰা দল যদি হয় ইউপিপিএল, সমমৰ্যাদা দিব পৰা দল হয় ইউপিপিএল, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি সমমৰ্যাদাৰে সম উন্নয়ন কৰাৰ পৰা দল যদি আছে ইউপিপিএল, এইটো স্পষ্ট হয় না নহয় ৰাইজসকল? এই কথাটো মই কিয় কৈছো, আমি দেখিছো 15 বছৰ বিপিএফ চৰকাৰ আৰু এই যিটো এইবাৰৰ 2025 চনত বিটিচি নিৰ্বাচনৰ পিছত বিপিএফে জিকিলে একক সংখ্যাগৰিষ্ঠতা 28টা MCLL পাই বিপিএফে জিকিলে আৰু 3 মাহৰ বিপিএফ চৰকাৰৰ কাৰ্যকলাপ আমি দেখিলো, 3 মাহৰ পৰিস্থিতি আমি দেখিলো। এতিয়া ৰাইজে কি অনুভৱ কৰিছে? ৰাইজে কি অনুভৱ কৰিছে? মানুহে এতিয়া চিন্তা কৰিব লগা হৈছে, আজি কি হ'ব, কালি কি হ'ব। কাম কৰাতে অসুবিধাৰ সন্মুখীন হৈছে, কাৰণ ঘটনা আকৌ হ'বলৈ ধৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মনোমালিন্য এটা পৰিস্থিতি আমি দেখিবলৈ পাইছো, যিটো নাকি পৰিৱেশ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত 5টা বছৰত নাইকিয়া হৈ গৈছিল। আমাৰ মাজত বড় কোনো চিন্তা নাছিলে, নাইকিয়া হৈ গৈছিল চব। বড়োলেণ্ড অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতিৰ এটা পৰিৱেশ আমি গঢ়ি তুলিবলৈ সক্ষম হৈছিলো। কিন্তু 3 মাহ বিপিএফ আকৌ ঘূৰাই অহাৰ লগে লগে আজি আমি কি দেখিছো? আজি আমি ইণ্টাৰনেট বন্ধ কৰিব লগা এটা পৰিস্থিতি আমি দেখিছো। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সন্দেহৰ আৰু পৰিৱেশ আমি দেখিবলৈ পাইছো। এই কথাটো কিন্তু ৰাইজে এতিয়া উপলব্ধি কৰিছে। সেইকাৰণে আমি কৈছো, বড়োলেণ্ড অঞ্চলত যদি শান্তি যদি স্থায়ী কৰিব পৰা দল যদি আছে ইউপিপিএল, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এটা পৰিৱেশ সৃষ্টি কৰিব পৰা, আনিব পৰা দল যদি আছে ইউপিপিএল, গতিকে ৰাইজ আমি দায়বদ্ধতাৰে কাম কৰা এটা দল, বিভিন্ন জাতি জনগোষ্ঠীৰ সমমৰ্যাদা দি পেলাই সম উন্নয়ন কৰা, দায়বদ্ধতাৰে কাম কৰা দল
আৰু এই দলখন আমাৰ দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব দি আছে আৰু আমাৰ দ্বাৰাহে সম্ভৱ হ'ব। তো গতিকে ৰাইজ, মই বেছি কথা ক'ব বিচৰা নাই। আমি ৰাজনীতি কৰাৰ নামা কৰিব বিচৰা নাই। আমাৰ লক্ষ্য উদ্দেশ্য একেবাৰে স্পষ্ট। এই যোৱা বিটিচি নিৰ্বাচনত কিবা কাৰণত আমি হাৰি গলো, আমি মানিছো, কিন্তু আমাৰ ৰাইজে ইউপিপিএলৰ প্ৰতি যিটো মৰম কমি যোৱা নাই। আমি চৰকাৰ গঠন কৰিব পৰা নাই ঠিক, কিন্তু ৰাইজৰ মৰম আমাৰ ইউপিপিএলৰ প্ৰতি কমি যোৱা নাই। ৰাইজৰ মৰম আগতকৈ বেছি মৰম আমি পাইছো, কাৰণ আমি দেখিছো 40টা বিটিচি সমষ্টিত আমাৰ ইউপিপিএলৰ ভোটৰ হাৰ আগতকৈ বাঢ়িছে, কমোৱা নাই। জিকা হাৰাটো 100টা 200টা তেনেকে হয়, কিন্তু আমি যে ভোট পাইছো, ৰাইজৰ যে মৰম পাইছো, এই কথাটো স্পষ্ট। ইউপিপিএলৰ প্ৰতি বড়োলেণ্ডবাসী ৰাইজে যথেষ্ট মৰম আছে, মৰম দিব। কিবা কাৰণত আমি বিটিচি চৰকাৰখন আমি পোৱা নাই। এই পৰিস্থিতি আমি পৰ্যালোচনা কৰিছো, আমি দেখিছো কি কাৰণত আমি চৰকাৰ গঠন কৰিব নোৱাৰিলো। এতিয়া আমি স্পষ্ট পিকচাৰ আমি চাইছো, ছবি আমি দেখিছো। হয়, বিপিএমে আহিছে, কিন্তু বিপিএমৰ অহা এই চৰকাৰখন পৰৱৰ্তী পৰ্যায়ত ইমান দীঘলীয়া স্থায়ী নহব, একেবাৰে স্পষ্ট। আমাৰ ৰাইজৰ প্ৰতি বিশ্বাস আছে, ৰাইজে ইতিমধ্যে দেখিছে। গতিকে ৰাইজ, আমাৰ দলীয় কৰ্মকৰ্তাসকলক মই অনুৰোধ জনাম, আমাৰ শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে আকৌ আমাৰ তাৰ সুবিধা আহি আছে। বহাগ বিহুৰ আগে আগে আকৌ অসমৰ বিধানসভা নিৰ্বাচন হবলৈ গৈ আছে, আৰু আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ বিধানসভা নিৰ্বাচনত আহি আমি জোৰদাৰকে আমি অংশগ্ৰহণ কৰিম। এই অধিৱেশনত জনাই যোৱাকালি আমি প্ৰতিনিধি সভাত আলোচনা কৰা হ'ল, বহুত এটা পৰ্যালোচনা কৰা হ'ল, আৰু আমি সিদ্ধান্ত লৈছো, আমি প্ৰতিজ্ঞাবদ্ধ, এইবাৰ MLA নিৰ্বাচনত ইউপিপিএল দলে নিজৰ ষ্টেটত নিজৰ শক্তি লৈ পেলাই আমি কাম কৰিম, আমি জিকিম। আৰু অসমত চৰকাৰ যিয়ে নকৰক কিয়, ইউপিপিএল অবিহনে অসমত কোনো চৰকাৰ হ'ব নোৱাৰে, এই কথাটো একেবাৰে স্পষ্ট। গতিকে ৰাইজ, বেছি সময় ল'ব মই বিচৰা নাই। আজি আমাৰ ইউপিপিএলৰ হাতত যথেষ্ট ক্ষমতা আছে, মন্ত্ৰী আছে, MLA কাম কৰি আছে, সংসদত 2জন MP আছে, আমাৰ কাউন্সিলত 7জন MCLA আছে। তেওঁলোকে শক্তিৰে কাম কৰিব, ৰাইজৰ কাৰণে কাম কৰিব, আমি একবদ্ধভাৱে আমি কাম কৰিম। গতিকে ৰাইজ, আমাৰ দলীয় কৰ্মকৰ্তাসকলক মই অনুৰোধ কৰিম, আমি নিস্বাৰ্থৰে আকৌ নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি হওক, আমি কাম কৰক, আৰু আমি আশাবাদী। যেনেকে কোৱা হৈছে যে এইবাৰ MLA নিৰ্বাচনত ইউপিপিএল দল শক্তিৰে আমি কাম কৰিম, আমি এই শক্তি দেখুৱাই, আমাৰ দলৰ শক্তি দেখুৱাই আমি অসমবাসীক আমি এটা উপহাৰ আমি দিম। গতিকে সকলোলৈ মই শ্ৰদ্ধা